26 April আৰু আমাৰ কাউন্টিং অফ ভোটস আপোনালোকে সকলোৱে জানে ইট ইজ 4th of June গতিকে এইখিনি আমাৰ মেইন শেডিউলটো ইয়াৰ উপৰিও আমি আমাৰ ইয়াত কিমান ভোটাৰ্স আছে আপোনালোকক আমি জনাব বিচাৰিছোঁ যে ইয়াত এবাৰ আমাৰ দুটা সমষ্টি হৈছে এটা আমৰি আৰু ৰংখান আৰু টোটাল আমাৰ ভোটাৰ্স 2.25 lakhs গতিকে আমাৰ আমৰিত আছে 172টা polling stations আৰু ৰংখানত আছে 140 polling stations আৰু ইয়াত আমি তাৰ বাবে আমি প্ৰতিটো সমষ্টি আমি 10টা সেক্টৰ 10টা জোনকে ভাগ কৰিছোঁ আৰু দুইটা এটাত আপোনাৰ ধৰক আমৰিত 10টা জন থাকিব আৰু ইফালে ৰংখানতো 10টা জন থাকিব নহয় 5টা জন হ'ব টোটাল 10টা জন হ'ব আৰু আমাৰ সেক্টৰ অফিচাৰ থাকিব 54 জন গতিকে এইখিনি আমাৰ ব্যৱস্থাটো আৰু আপোনালোকে জানে যে আমি আমাৰ যিটো ডিছবাৰ্চমেণ্ট চেণ্টাৰ হ'ব এইটো হামৰাইন এইচ.এছ. স্কুল হ'ব আৰু আমাৰ কাউণ্টিঙো তাতে হ'ব ষ্ট্ৰং ৰুম তাতে হ'ব আৰু তাতে আমাৰ 3 টায়াৰ সিকিউৰিটি থাকিব ইনসাইড পেৰামিটাৰ্ছটো আমাৰ চেণ্ট্ৰেল ফ'ৰ্চৰ দ্বাৰা কৰিব আৰু আউটসাইড পেৰামিটাৰ্ছটো আমাৰ ষ্টেট পুলিচ থাকিব আৰু আমি সকলোতে সকলো টিমৰ লগত আমাৰ পুলিচ প্ৰটেকশ্যন থাকিব তেখেতসকলৰ টিম থাকিব আৰু লগতে আমাৰ এতিয়া অলৰেডি যেতিয়া আমাৰ 16 তাৰিখে 16 মাৰ্চত যেতিয়া আমাৰ প্ৰেছ কনফাৰেন্স হোৱাৰ পিছৰ পৰা ECI প্ৰেছ কনফাৰেন্স হোৱাৰ পিছৰ পৰা আমাৰ যিসকল ফ্লাইং স্কোৱাডৰ টিম আৰু SST টিম মানে ষ্টেটিক সাৰ্ভেইলেন্স টিমসকল আমাৰ অলৰেডি আৰু MCC টিম মডেল কোড অফ কণ্ডাক্ট যাতে ক'তো ভায়োলেশ্যন নহয় তাৰ বাবে আমাৰ টিমসকল অলৰেডি দে আৰ অন দ্য ফিল্ড গতিকে আপোনালোকৰ ফালৰ পৰা আমি এটাই অনুৰোধ কৰিম যে যোৱা বছৰ আমাৰ ইয়াত পাৰ্চেণ্টেজ অফ ভোটিং আছিলে 77% গতিকে আমি এই পাৰ্চেণ্টেজটো বঢ়াব লাগিব তাৰ বাবে আপোনালোকে যাতে ৰাইজৰ মাজত সেইটো প্ৰচাৰ কৰে তেখেতসকল যাতে সেইদিনাখন ওলাই আহে তাৰ বাবে আপোনালোকক অনুৰোধ কৰিম আৰু এইবাৰ এটা নতুন দুটামান নতুন কাম আৰম্ভ হ'ব এটা হৈছে 85+ যিসকল ভোটাৰ্স আছে তেখেতসকলে হোম ভোটিং কৰিব পাৰিব আৰু যিসকল ফিজিকেলি হেণ্ডিকেপ তেখেতসকলেও হোম ভোটিং কৰিব পাৰিব আৰু যিসকল আমাৰ ইলেকশ্যন ৰিলেটেড যিসকল অফিচিয়েলছ আছিলে তেওঁলোকে থ্ৰু পোষ্টেল বেলট তেওঁলোকে ভোট দিব পাৰিব আৰু এই পোষ্টেল বেলটটো এইবাৰ নট যে সেই বেলটখিনি পোষ্টত নাযাব এইবাৰ আমাৰ ইয়াত এটা ফেচিলিটেশ্যন চেণ্টাৰ হ'ব আৰু য'ত ট্ৰেইনিং হ'ব তেখেতসকলৰ এই ফেচিলিটেশ্যন চেণ্টাৰত আমি পোষ্টেল বেলট বুথটো বহাম আৰু তাতে তেখেতসকলে ভোট দিব পাৰিব যিসকলে পোষ্টেল বেলটৰ কাৰণে এপ্লাই কৰিব এইখিনি মূল আজি আমাৰ শ্বেডিউল